আপোনালোকে বাৰু এই চাটনিখন বনাই নে এয়া বিলাহী লৈছো এটা নহৰু দিছো আৰু লগতে দিছো এয়া মই জলকীয়া ইয়াত এতিয়া আদাও লাগিছিলে মোৰ ওচৰত আজি আদা নাই সেয়ে থকা গিটাই বনাও আৰু লগতে দিম মই ইয়াতে মান ধনিয়া আৰু এইখিনি ভালকে অকমান মানে এনেকৈ পুৰি লোৱালে বেছি ভাল লাগে পিটিকাটো মানে চাটনিটো কিন্তু এতিয়া জুই নাই যেহেতু এনেকৈ এই পেনখনতে মই অকমান স্মোকি ফ্লেভাৰটা আহিবলে এনেকুৱা কৰি লৈছো তাৰ পাছত এটা মিক্সিত নাইবা খুন্দনাত পিছি খাবলৈ খুবেই টেষ্টি হয় খাই দিব বাৰু আপোনালোকে কমেন্ট কৰিবচোন দেই ইয়া আজি ৰাতি সাজতে এটা চাটনি কুটাইছো ইয়াতে ইয়া মই সোৱাদ মতে নিমখ দি লৈছো এতিয়া ধুনীয়াকৈ মই চাটনিখিনি মিক্সিতে পিছিলো আজি বাৰু মই আৰু ইয়াতে এটা মই সিক্ৰেট বস্তু দিলো কি জানে নে এয়া খৰিচা টেঙা এনেকৈ চিচাৰ বৈয়ামত থৈ দিছো এয়া খৰিচা টেঙা 1 চামুচ দি দিলো আৰু এতিয়া এয়া খোৱাহে কথা আৰু দেই মোৰ ন আপোনালোকক কৈ থাকোতে মুখত একেবাৰে পানী ওলাই গৈছে জানে এয়া চব ইমান ধুনীয়া হৈছে ইয়াতে মান ধনিয়া দিলো নহৰু আৰু জলকীয়া সৰকে দিছো দিলো এয়া খৰিচা 1 চামুচ আৰু এতিয়া খোৱাহে কথা আৰু কেনেকুৱা লাগিছে বাৰু দেখি খাওঁ লাগিছে নি আপোনালোকৰ আহিব পাৰে কিন্তু দেই